को किताब किनिबर कारणे आमी एटा बुक ग्रांट দিব লাগিব আপোনালোকে স্টুডেন্ট খেনিৰো লিষ্ট এখন বনাওক আমি 1000 रुपीस स्टूडेंट खेनिक एटा बुक ग्रांट दि दिम but we will release that from SOPD from the state side it will not come under the RG Ronus da বুজি পালে নে হয় বুজি পাইছো আপুনি এটা ইনস্ট্ৰাকশন আপুনিও দিব মো ডিসি সকলক এতিয়াই কৈ দিলো যে যিখিনি স্টুডেন্ট কেম্পত আছে বা কেম্প লাইক সিচুৱেচনত আছে তেওঁলোকৰ লিষ্ট আৰু একাউন্ট নম্বৰ এটা আমাক দি দিলে আমি প্ৰত্যেক স্টুডেন্টক 1000 টকা কৰি দিব পাৰিম যাতে কিতাপ পত্ৰ কিনি লয় and we will do it from SOPD so all the students who are in camp or in camp like situation ঘৰত থকা খিনিক নহয় only camp and camp like situation so সেই লিষ্টখনো বনাই দিও तो समीर 2-3 बात बोल देना अभी